Hi, this is Fairy Priya and you are watching me on Pratyavan YouTube channel, and so please share, comment and subscribe. প্ৰিয়া এতিয়া জানিব বিচাৰিম তোমাৰ আপকামিং প্ৰজেক্টবিলাকৰ বিষয়ে। তোমাৰ চাগে আমি গম পাই আছোঁ মুভি আহি আছে কিবা কিবি, আৰু বলিউডতো কিবা কিবি মানে শুনি আছোঁ, আৰু তুমি অলপ কৈ দিয়া আৰু। বলিউডত মানে কি মই বেংগলী মুভি এখন কৰি আছোঁ, মুম্বাইত শ্বুটিং হৈছে। শ্বুটিং কমপ্লিট হৈছে নেকি? নাই ফাৰ্ষ্ট শ্বুটটো শেষ হৈছে। এইটো অশোক ধানুকা বেংগলী প্ৰডাকশ্যন হাউচ হয়, আৰু মুভিখনৰ নাম লাভ গুৰু হয়। আৰু বেংগলৰ এক্টৰ আছে কি ৰুদ্ৰনীল চাহেব, তাৰপিছত লোকেশ ঘোষ, এনেকৈ কৰি পেলাই কৰি আছোঁ। আৰু ছেকেণ্ড শ্বিডিউলটো যাম আৰু এতিয়া কৰিবৰ কাৰণে। চ' আৰু হিন্দীত ট্ৰাই কৰি আছোঁ, পাইছোঁ, বাট এতিয়া মই ডিক্লেয়াৰ নকৰোঁ আৰু কৰি আছোঁ, কাৰণ হৈ যাম। মোৰ কেতিয়াবা এনেকুৱা হৈ যায় যে কৈ দিয়াৰ পিছত কামটো নোহোৱা হৈ থাকে। তেতিয়া আৰু যে মই 2 দিন শ্বুটিং কৰিছোঁ, 3 দিন শ্বুটিং কৰিছোঁ, তাৰপিছত মই ভাবিছোঁ যে ডিক্লেয়াৰ কৰিম। আৰু বাকী আৰু মোৰ আহিবলগীয়া মুভি অক্টোবৰ ৰিলিজ হৈ আছে, এইখন ৰাজা ৰিটাৰ্ণছ। ৰাজা বিয়াৰ পিছত আমি ক'ত থাকিম? বিয়াৰ পিছত দেখা যাম। না কেইদিনমান দিল্লী থাকিমেই। আগতে বিয়াখনটো হ'ব দিয়া। তই কি ভাবিছ, সদায় দিল্লীতে থাকিবি নে বিয়া বাৰু পাতি ইয়াতে চেল টেং হোৱাৰ মন আছে? প্লেন কৰি আছো, চব তৰুণ দক্ষৰ ওপৰতে নিৰ্ভৰ কৰে। আমাৰ বিয়াৰ প্লেনটোৰ কথা কৈছো। আৰে একেবাৰে শুদ্ধ অসমীয়াত ক'ব নোৱাৰা নেকি? আৰু এখন আৰু মোৰ অপজিটত ভাৰ্গৱ আছে, আৰু KD প্ৰডাকশ্যন হাউচৰ কিশোৰ দাসে কৰিছে। একদম তেখেতৰ ডেবিউট মুভি হয় এখন, বহুত ভালকৈ ডাইৰেকশ্যন কৰিছে, কমেডি মুভি হয়। আৰু মোহিৰণ কৰিবৰ বিৰাট ভাল লাগিছে, মানে কি মোৰ নিজৰ যিটো কেৰেক্টাৰ হয়, মই নিজে যিজনী ছোৱালী হয় সেইটো কেৰেক্টাৰে কৰোঁ, একো মানে এক্টিং কৰিবলগীয়া পোৱা নাই আৰু মুভিখনত। চ' সেইকাৰণে বেছি ভাল লাগিছে। তাৰপিছত মোৰ এইটো বছৰতে আকৌ এখন মুভি ৰিলিজ হৈছে, দিছপুৰত গাভৰু। সেইখন কেনেকুৱা টাইপৰ হ'ব? সেইখন নাৰীৰ ওপৰত ভিত্তি কৰি পেলাই কৰিছে, আৰু নাৰী কি ওমেন অৰিয়েণ্টেড মুভি হয়। মানে যেনেকৈ মেছেজ থকা মুভি হয়, যেনেকৈ আজিকালি ছোৱালীবোৰ যেনেকৈ গুৱাহাটীত আহি পেলাই কি কৰিবলৈ লৈছে, মানে কিছুমানৰ পইচাৰ প্ৰব্লেম হয়, চিটুৱেশ্যনৰ কাৰণে কি কৰিবলৈ লয় আজিকালি ছোৱালীবিলাকে, সেইটোৰ ওপৰত ভিত্তি কৰি পেলাই বনাইছে। ঠিক আছে, মানে সেইখন কেতিয়া মানে ৰিলিজ হোৱা চান্স আছে? দিছপুৰত গাভৰু সেইখন ডিচেম্বৰৰ লাষ্টত, নহ'লে 19ৰ ফাৰ্ষ্ট মানত বহুত বহুত ভাল লাগিল আজি তোমাক লগ পালোঁ, তোমাৰ লগত বহুত ইণ্টাৰেষ্টিং কথা পাতিলোঁ আৰু নজনা কথা জানিব পাৰিলোঁ। আৰু আমি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, তোমাৰ যাতে চব সপোন পূৰা হয়, আৰু তুমি এনেকৈ ভাল কাম কৰি থাকা, আৰু আমাক নিয়েও ভাল ভাল ছবি হওক, কিবা কিবি এণ্টাৰটেইনিং ভিডিঅ' উপহাৰ দি থাকা। গতিকে থেংক ইউ ছ' মাছ, নাইচ মিটিং। থেংক ইউ ছ' মাছ যে তুমি মোক আজি এটা মানে তোমাৰ চেনেলটোত কথা পাতিবৰ কাৰণে। নাই একচুৱেলি মই বহুত দিনৰ পৰা মানে ৱেইট কৰি আছিলোঁ কেতিয়া লগ পাম, তেনেকৈ আজি লগ পালোঁ আৰু ভাল লাগিল বহুত। থেংক ইউ ছ' মাছ। থেংক ইউ। ফ্ৰেণ্ডছ, আপোনালোকে ফেৰিপ্ৰিয়াৰ লগত কৰা ইণ্টাৰভিউৰ আগৰ পাৰ্ট কেইটা যদি চোৱা নাই, আমাৰ চেনেলৰ আপলোডত গৈ চাব পাৰে, নহ'লে মই ডিছক্ৰিপশ্যনত ইণ্টাৰভিউটোৰ আগৰ গোটেইকেইটা পাৰ্টৰে লিংক দি দিম, তাতে গৈ চাব পাৰিব। তো ফেৰিপ্ৰিয়া, এতিয়া আমি ষ্টাৰ্ট কৰিব বিচাৰিছোঁ এণ্টাৰটেইনমেণ্ট আৰু মছলাৰে ভৰপূৰ ৰেপিড ফায়াৰ ৰাউণ্ড। অন স্ক্ৰীন পিচ নে অফ স্ক্ৰীন পিচ? চিন্তা কৰি হৈছে। কেতিয়াবা মানে কোনোবাই তোমাক মানে প্ৰেমত মানে দান কৰিছে নেকি? মানে চাপ'জ যদি মানে ফিল্ম এখন স্ক্ৰিপ্টত যদি ডিমাণ্ড হয়, ধৰা তাতে বিকিনি চিন আছে বা চুইমিং কষ্টিউম কিবা চিন আছে, তুমি কৰিবা নে এইটো চিন স্ক্ৰিপ্টত ডিমাণ্ড? এইটোৱে প্ৰব্লেম হয়, কিন্তু মই আজিলৈকে যিখিনি মই বিচাৰিছোঁ কিন্তু পাইছোঁৱেই, 90% পাইছোঁ, অকল 10% এটাই নাই পোৱা।